বৰষা বাৰ ঘৰত আছোঁ। এয়া বা এতিয়া মই পম্পীয়ে আকৌ এবাৰ আপোনালোকক মোৰ চেনেললৈ আদৰণি জনাইছোঁ। তো আজি হ'ল মহাসপ্তমী হয়, দুৰ্গা পূজা চলি আছে, আপোনালোকে সকলোৱে গম পায়। তো সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ অশেষ শুভেচ্ছা যাচিলোঁ। আৰু আজি সপ্তমী বুলি অলপমান ফুৰিব যাম বুলি ভাবিছোঁ, মানে পূজা চাম আৰু মোৰ ফ্ৰেণ্ড এজনীৰ লগত তাইৰ লগত একেলগে যাম, আমি দুজনী যাম। তো এতিয়া ওলালোঁ, ৰেডি হৈছোঁ, এতিয়া যাওঁ আৰু আপোনালোকক কেইখনমান পূজা দেখাম আৰু যিমান পাৰোঁ চাওঁ কি কৰোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে নিশ্চয় গম পাব। তো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আমি লতাশিলত আছোঁ, মোৰ লগত আছে মোৰ ফ্ৰেণ্ড ৰূপালী, চিনিয়ে পায় সকলে। আমি দুজনী আহিছোঁ অলপমান এনেই পূজা চাম বুলি ওলাই আহিছোঁ। তো চাওঁ, এইবাৰ কিন্তু এনেই অলপ কৰোণাৰ কাৰণে অকণমান কৰি মণ্ডপটো বনাইছে আৰু এইবাৰ ইমান ধুনীয়াকৈ বনাই লতাশিলত। তো চালোঁ, সেৱা চেৱা কৰিলোঁ, দূৰৰ পৰাই কৰিলোঁ, বেছি ভিৰত যোৱা নাই আৰু। এতিয়া বেলেগ আৰু ক'ত যাওঁ চাওঁ, আপোনালোকক দেখাই যাম আৰু গুৱাহাটীৰ পূজা। তো চাই থাকিব। দিন গুনছে যে তারে শিউলি মাখা গল্প আগমনীর সুর, তোমার টুলির গন্ধ ছড়ালো, বলো বলো দুগ্গা এলো, বলো বলো দুগ্গা এলো। এয়া মই এতিয়া লতাশিলতে আছোঁ, কিন্তু মানুহ চাওক না, মানুহ হৈছে। মণ্ডপ সৰুকৈও কৰিছে কিন্তু মানুহ হৈছে, কাৰণ ইয়াৰ আগৰ বছৰো মানুহে দুৰ্গা পূজা চাব পৰা নাছিলে। তো চাওক, ভালে লাগিলে গৈ। এতিয়া ওলালোৱে আৰু নেক্সট এটা লোকেশ্যনত যাই আছোঁ। লোকেশ্যন আমি আহিছোঁ বৰষাবাৰ ঘৰত। বৰষাবাৰ ঘৰত যে হ'ল দুৰ্গা পূজা হয় সকলোৱে জানে। তো আপোনালোকক মই পূজাখনো দেখাই দিম আৰু বৰষাবাৰ যে বৰষাবাৰ লগতো কথা পাতিব ট্ৰাই কৰিম। তো চাওক, এয়া বৰষাবাৰ ঘৰত আছোঁ। এয়া বা এতিয়া পূজাৰ অলপমান কথা কৈ দিব। বা আপোনালোকৰ পূজাৰখনৰ কথা অলপমান কৈ দিয়ক আৰু। পূজা মানে এয়া দুৰ্গা পূজা আমাৰ আজু ককাৰ দিনৰ পৰা হৈ আছে। সকলোৱে ইতিমধ্যে ছ'চিয়েল মিডিয়া বা মিডিয়াৰ যোগেদি গম পাইছেই। 96 years হ'ল। এয়া আৰু এতিয়া প্ৰতিমা কিছু আকাৰ সৰু কৰা হৈছে, আগতে আৰু ডাঙৰ আছিলে ক'ভিডৰ কাৰণে। সেয়াই বাৰ লগত কথা পাতি গুচি আহিলোঁ। এতিয়া নেক্সট লোকেশ্যনত মই গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। থাৰ্ড লোকেশ্যন আহিছোঁ বাৰুৱালী পূজা মণ্ডপত। তো আপোনালোকক বাৰুৱালী পূজা মণ্ডপটো দেখাই দিম। একদম ভিতৰৰ ওচৰলৈকে নাযাওঁ, দূৰৰ পৰাই অলপমান দেখাই দিম। তাৰপিছত আৰু অলপমান যাম, বহুত যাম আজি। তো সেইটো কাৰণে আৰু চাওঁ নে নাচাওঁ চাওঁ, আপোনালোকক দেখাই যাম। যে তারি দেখো মন হাসমন তুলছে যে শাড়ি, কবে ঠাই দেবে ডাক, দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনীর সুর, তোমার টুলির গন্ধ ছড়ালো, বলো বলো দুগ্গা এলো। নেক্সট এয়া ফ'ৰ্থ লোকেশ্যন আহি পালোঁ। এয়া আমি আহিছোঁ এতিয়া শিলপুখুৰীত হয়। শিলপুখুৰীত হ'ল এইটো পূজা মণ্ডপ হয়, দুৰ্গা মন্দিৰ। আমি দুজনী আহিছোঁ, এয়া চাওক ওপৰত। আৰু ইয়াতো মানুহ অলপ চলপ আছে, বেছি নাই। আৰু ভিতৰত আমি সোমাই যোৱা নাই, বাহিৰৰ পৰাই আপোনালোকক গোটেই পৰিৱেশটো দেখাই দি দিছোঁ। এয়া চাওক দুৰ্গা মা, আৰু বাকী পৰিৱেশটো অলপমান চাই লওক।
মাৰি অভাৰব্ৰিজৰ তলত পূজাখন যে আছে সেইখনত এতিয়া মানে ভিতৰত মানুহ এতিয়া সোমাব নিদিয়ে আৰু 9টা বাজিলে আমাৰ মানে বহুত জাম তো বাহিৰৰ পৰা আপোনালোকক দেখাই আছোঁ চাই থাকক রাখ সব হুল্লোড়ে ভাষা ধুনুচিয়ে ছন্দে সেজে হৃদয়ের তার হবে ষষ্ঠীতেই শুরু চলো বলো বলো দুর্গা এলো বলো বলো এটা ক'বা কেনেকুৱা লাগিছে আজি মোৰ লগত পূজা চাই বৰষাবাৰ ঘৰত পূজা চাই আৰু বেছি ভাল লাগিছে তাই বৰষাবাৰ ঘৰত গৈছে না সেইকাৰণে পুৰা তাইৰ পুৰা ভাল লাগিছে বুলি তাই এইবাৰ গুৱাহাটীত প্ৰথম পূজা চাইছে মজা অনুভৱ মজা এই এতিয়া ঘৰত যাওঁ আৰু এতিয়া আমি আৰু ক'তো নোসোমাওঁ মানে পূজা আৰু নাচাওঁ কিবা এটা খাম আৰু ডাইৰেক্ট ঘৰত যাম দুজনী এই যে আমাৰ ঘৰতে থাকিব ৰাতি হৈ গ'ল তো আমি এতিয়া ঘৰলৈকে যাওঁ পিন্ধি আমাৰ ধুনুৰ কাৰণে এটা বেলুন লৈ ল'লোঁ পূজাত আহিলে বেলুন আৰু জিলাপি নাখালে ভালে নালাগে আৰু জিলাপিও খাব ট্ৰাই কৰিম আগৰ পিনে এটা বেলুন লৈ ল'লোঁ ওলে ডাউলা এয়া এতিয়া জিলাপিৰ দোকানত সোমালোঁ এতিয়া জিলাপি খাব লাগে জিলাপি খোৱাৰহে কথা এয়া চাওঁ ধুনীয়া ধুনীয়াকৈ সজাই ৰাখিছে এতিয়া মই জিলাপি এয়া ট্ৰাই কৰি দিলোঁ ইমান বহুত টেষ্টি হৈছে খালোঁ আৰু ঘৰলৈকে লৈ আহিলোঁ আমি পূজা চাই আহিলোঁ দুজনী তাই বৰ্তমান টচ মাৰাত বিজি হৈ আছে মানে আন্ধাৰ যে টচটো মাৰিলে তেতিয়া ভালদৰে দেখা পাম যে দেখা পাব মোক সেইকাৰণে আৰু ইমান ভাগৰ লাগিছে চেৰি উঠি আছোঁ যে সেইটো কাৰণে বহুত ভাগৰ লাগিছে তো আমি চালোঁ 5-6খনমান চাইছোঁ পূজা চালোঁ আৰু ইমান যাম কিছুমান নাচালোঁ একদম মেইন মন্দিৰৰ ভিতৰত যোৱা নাই আৰু বাহিৰৰ পৰাই চাইছোঁ ভালেই লাগিল আৰু এই বছৰটো সৰু সৰুকৈ মূৰ্তিবিলাক বনাইছে বেছি ধৰক জাকত জিলিকা কৰা নাই অইনবাৰ গুৱাহাটীৰ পূজা বুলি ক'লে ধৰক বহুত জাকত জিলিকা ইমান ধুনীয়া ধুনীয়াকৈ বনাই মণ্ডপবিলাক এইবাৰ এনে সৰু আৰু কৰোণাৰ কাৰণে এনে অলপমান নিয়মটো কৰিছে ভালেই লাগিল আৰু আপোনালোকে আহিব পাৰে চাব তো এইখিনিয়ে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তো আজিলৈ আহিছোঁ বাই এয়া জিলাপি লৈ আহিলোঁ আৰু বেলুন দেউ এতিয়া যাওঁ এটা বেলুন ফটালো এটা বেলুন ফাটি গ'ল নহয় এইটো নেক্সট আৰু এটা কিনি আনিলোঁ ধুনুৰ কাৰণে তো এতিয়া যাওঁ আন্ধাৰ তো তাইতো নাইয়ে তাই চাওঁ একবাৰ তোৰ মুখত টচ মাৰি আছে তো বাই বাই চাওঁ টচটো একবাৰ মাতি দিচোন বাই বাই